পুৱাই পুৱাই উৰুকাৰ বজাৰলৈ ওলালোঁ। এয়া ৰেডিমেড মেজি। তাৰপিছত এয়া মাছ মাংসৰ বজাৰখনৰ কথাটো ক'বই নালাগে। ছাগলীৰ কিলো কিন্তু 800 টকা হৈছে। ইয়াতে ৰৌ, বৰালি, চিতল আৰু সকলোবিলাক ধৰণৰ মানে বিভিন্ন ধৰণৰ মাছ ওলাইছেই বজাৰত। আৰু এয়া হৈছে লাৰু পিঠা। ধুনীয়াকৈ দোকানত মানে কিনি খাব পাৰোঁ আৰু মন গ'লেই। আৰু ঘৰতে মই সৰুকৈ যিহেতু বিহু বুলি পিঠা পনাৰ আয়োজন কৰিছোঁৱে। তেল পিঠা মোৰ বহুত বেছি প্ৰিয় হয়। এয়া এনেকৈ বনাই আছোঁ। বহুত বেছিও একো বনাব পৰা নাই, চিম্পুলকৈ বনাইছোঁ আৰু যিখিনি পাৰোঁ সাধ্য অনুযায়ী। তাৰপিছত এয়া মই লাৰুৰ কাৰণে নাৰিকল ভাজি আছোঁ আৰু লগতে মই বৰা চাউলৰ নাৰিকল দিয়া পিঠা বনাম। এয়া মই বৰা চাউলৰ পিঠা বনাইছোঁ। কেনেকুৱা হৈছে আপোনালোকে ক'ব হা, ভাল হৈছেনে বেয়া হৈছে, বনাব জানিছোঁনে নাই। কিন্তু মই পিঠা বনাই বহুত বেছি ভাল পাওঁ। নাৰিকলৰ লাৰু আৰু পকা মিঠৈ বনাইছিলোঁ। এয়াই আমাৰ ভোগালী বিহুৰ আয়োজন। দুপৰীয়া পোলাও বনাইছিলোঁ আৰু এয়া হৈছে ৰাতিৰ আমাৰ আয়োজন, কাঠ আলু দিয়া মাহৰ দালি, যিটো স্পেচিয়েল হয় মাঘৰ বিহু বুলি ক'লে। তাৰপিছত হাঁহ বনাইছোঁ কোমোৰা দি। আৰি মাছৰ আঞ্জা বনাইছোঁ বিলাহী আৰু মটৰেৰে। খাবলৈ বহুত সোৱাদেই হৈছিলে বাৰু। এয়া মুৰ্গী মাংস বনাইছোঁ। তাৰপিছত এয়া ছাগলীৰ মাংস আৰু সকলোবিলাক এনেদৰে আয়োজন মানে গোটেইখিনি বনাই লৈ পাছত টেবুলত এনেকৈ সজাই থৈছোঁ। মানে খাম আৰু এতিয়া ৰাতিৰ সাজ একেলগে ভাগে। এয়া হৈছে ৰাতিপুৱাৰ জলপান, দৈ চিৰা লাৰু পিঠাৰে। মাঘৰ বিহু ভোগালী বুলি যিহেতু কোৱা হয়, এনেদৰে আমি লগে ভাগে এসাঁজ খালোঁ। আপোনালোক সকলোকেও মই ভোগালী বিহুৰ বহু শুভকামনা জনাইছোঁ। ভিডিঅ'টি আজিলৈ এৰিছোঁ। চাই কেনেকুৱা পালে আপোনালোকে জনাব। বাই বাই।